কি পঢ়িছে বাসুদা? নমস্কাৰ। আপোনালোকে নিজৰ নিজৰ ভোটটো দি নিজৰ মৌলিক অধিকাৰ সাব্যস্ত কৰক আৰু এখন সুস্থ সবল দেশ গঢ়াত সহায় কৰক। ধন্যবাদ। ই কোৱাখিনিয়ে আহিব। আৰু নতুন ভোটাৰসকলে আৰু বিশেষকৈ আমাৰ নৱপ্ৰজন্মৰ নতুন ভোটাৰসকলে কি কৰিম, বিশেষকৈ প্ৰথম ভোট দিবলৈ হ'লে অকণমান নিজকেও মানে প্ৰশ্ন সুধিবলগীয়া হয়, কি নিম বা কি ডকুমেণ্টছ নিব লাগিব বা কেনেকৈ ভোট দিম। আৰু এই গোটেইখিনি কথাক লৈ পেলাই মই আজি এটা ভিডিঅ' প্ৰস্তুত কৰিছোঁ। বিশেষকৈ মই অসমী বিতুপনে যোৱা তিনিটা নিৰ্বাচনত মই বিশেষকৈ পুলিং অফিচাৰ্ছ হিচাপে কাম কৰিছিলোঁ। বিশেষকৈ মোৰ নিজৰ অভিজ্ঞতাৰ হিচাপত আপোনালোকক শ্বেয়াৰ কৰিব বিচাৰিছোঁ এই ভিডিঅ'টোৰ যোগেদি। আৰু ভাল লাগিলে আপোনালোকে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। আৰু বিশেষকৈ আপোনালোকৰ সহায়ৰ কাৰণে অকণমান মোৰ অভিজ্ঞতাৰ ফালৰ পৰা মই অসমী বিতুপনে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। বিশেষকৈ 2024 বৰ্ষৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন, বিশেষকৈ অসমৰ উজনি অসমৰ কেইখনমান জিলাত 19 তাৰিখে ভাৰতীয় নাগৰিক হিচাপে সুনাগৰিক হিচাপে আপোনালোকে ভোট দিয়াটো অতিকৈ প্ৰয়োজনীয় এটা বিষয়। আৰু আপোনালোকৰ বহুমূলীয়া ভোটটিয়ে আমাৰ জনমতত এক সবল স্থিতি মানে গ্ৰহণ কৰিব। বিশেষকৈ আমাৰ পচন্দৰ প্ৰাৰ্থীগৰাকীক জয়যুক্ত কৰিবলৈ আমাৰ ভাৰতীয় সংবিধানে এখন আমাক সুবিধা প্ৰদান কৰিছে, এই গণতান্ত্ৰিক সুবিধা প্ৰদান কৰিছে। আৰু এই ভোটাধিকাৰে আপোনালোকৰ বহুমূলীয়া ভোটটিয়ে সকলোকে উপকৃত কৰিব বুলি মই আশাবাদী। আৰু সেইকাৰণে মই ভোট মানে গ্ৰহণ কেনেকৈ হ'ব বা ভোট গ্ৰহণৰ কেন্দ্ৰত কি নিব লাগিব বা সেই কেন্দ্ৰত কেনেকুৱা অফিচাৰ্ছ থাকিব, কেনেকুৱা ধৰণৰ মানুহ থাকিব, সেইখিনিক লৈ পেলাই মই আপোনালোকক এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। পুলিং ষ্টেচনত বিশেষকৈ আমাৰ ওচৰে পাজৰে কেইখনমান গাঁও মিলি বা এটা বৃহৎ অঞ্চল মিলি পেলাই এটা পুলিং ষ্টেচন হয়, য'ত বহু সংখ্যক ভোটাৰে ভোটদান কৰিব পাৰে। আৰু এটা পুলিং ষ্টেচনত বিশেষকৈ বহুখিনি মানুহ মানে আৰক্ষী বিষয়াৰ পৰা ধৰি পুলিং অফিচাৰ্ছ আৰু পুলিং এজেণ্ট জড়িত হৈ থাকে, বিভিন্ন বিষয়া জড়িত হৈ থাকে। কিন্তু ভোট গ্ৰহণ কেন্দ্ৰত বিশেষকৈ যেতিয়া আমি ভোট দিবলৈ যাম, সেই ভোট দিবলৈ যোৱাৰ সময়ত বিশেষকৈ আমি কেইজনমান মানুহক আমি দেখিবলৈ পাওঁ। প্ৰথমে আমি পুৰুষ আৰু মহিলাৰ যিটো লাইন থাকিব, পুৰুষে পুৰুষৰ ফালে আৰু মহিলাৰ ফালে লাইন ধৰি পেলাই আমি সোমাই যাব লাগিব। নিৰ্দিষ্ট এটা সুশৃংখলভাৱে আমি যেতিয়া ভোট দিবলৈ যাম, প্ৰথমে আমি কেইজনমান পুলিং অফিচাৰ্ছক আমি দেখিবলৈ পাম। প্ৰথমেই আপোনালোকে দেখিবলৈ পাব প্ৰিজাইডিং অফিচাৰ্ছৰ টেবুল। আৰু প্ৰিজাইডিং অফিচাৰ্ছ টেবুলৰ সন্মুখতেই গোটেই পুলিং অফিচাৰ্ছ আৰু নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰতিনিধিসকলৰ পুলিং এজেণ্টবোৰ বহি থাকিব। আপোনালোকে প্ৰথমেই ৰুমটোত সোমাই গৈ প্ৰথমে আপোনালোকে প্ৰিজাইডিং অফিচাৰ্ছ থাকিব। প্ৰিজাইডিং অফিচাৰ্ছে গোটেই কক্ষটোক নিৰীক্ষণ কৰি থাকিব। আৰু প্ৰিজাইডিং অফিচাৰক এক চুপ্ৰিম পাৱাৰ দিয়া থাকে। আৰু সেই প্ৰিজাইডিং অফিচাৰে গোটেই ভোট গ্ৰহণৰ প্ৰক্ৰিয়াটোক নিৰীক্ষণ কৰি থাকে। আৰু বিশেষকৈ মই আপোনালোকক জনাওঁ, আপোনালোকে প্ৰথমেই মানে ৰুমলৈ গৈ ফাৰ্ষ্ট পুলিং অফিচাৰৰ ওচৰলৈ যাব। আৰু ফাৰ্ষ্ট পুলিং অফিচাৰ্ছে আপোনালোকৰ ডকুমেণ্টছ নিৰীক্ষণ কৰি ছেকেণ্ড পুলিং অফিচাৰ্ছলৈ আপোনালোকক পঠাই দিয়া হ'ব। আৰু আপোনালোকে ছেকেণ্ড পুলিং অফিচাৰ্ছৰ ওচৰলৈ যাব। আৰু ছেকেণ্ড পুলিং অফিচাৰ্ছে যেতিয়া আপোনাৰ মুখামুখি হ'ব, তেতিয়াই আপোনাৰ পৰিচয়টো গম পায়, আপোনাৰ নাম, চিৰিয়েল নাম্বাৰ আৰু আপোনাৰ চাৰ্টিফিকেটত থকা যি নম্বৰ, সেইখিনি আপোনালোকক তথ্য সহকাৰে লিখিত কৰি প্ৰথমে আপোনালোকক আঙুলিত বিশেষকৈ ইংক এটা লগাই দিব। আৰু সেই ইংকটো লগাই দিয়াৰ পাছতেই আপুনি পোনপটীয়াকৈ ভোট গ্ৰহণ প্ৰক্ৰিয়াত সোমাই পৰিব। আৰু সেই ভোট গ্ৰহণ প্ৰক্ৰিয়াত সোমাই পৰাৰ লগে লগে ছেকেণ্ড পুলিং অফিচাৰে আপোনাৰ গোটেইখিনি তথ্য লিখিত আৰু আপোনাৰ চহী লৈ এখন ভোটাৰ শ্লিপ দিব। আৰু ভোটাৰ শ্লিপখন লৈ আপুনি যাব লাগিব থাৰ্ড পুলিং অফিচাৰ ওচৰলৈ। আৰু থাৰ্ড পুলিং অফিচাৰে আপোনাৰ ভোটাৰ শ্লিপখন চাই এটা বেলট আপোনাৰ কাৰণে ভোট দিবৰ কাৰণে ইছ্যু কৰিব। আৰু তাৰ পাছতে আপুনি ভোটিং মেচিন কম্পাউণ্ডলৈ যাব লাগিব। ভোটিং মেচিন কম্পাউণ্ডলৈ গৈ আপোনাৰ বহুমূলীয়া ভোটটি আপুনি দিব পাৰিব। এনেকৈয়ে ভোট গ্ৰহণ প্ৰক্ৰিয়া সমাপ্ত হ'ব। আৰু তাৰ পাছতে আপুনি সেই ভোট গ্ৰহণ কক্ষৰ পৰা আপুনি ওলাই যাব পাৰিব। আৰু আপোনাৰ বহুমূলীয়া ভোটটিয়ে আপোনাৰ পচন্দৰ প্ৰাৰ্থীগৰাকীক জয়যুক্ত কৰিবলৈ সুবিধা প্ৰদান কৰিব। আৰু এনেকৈয়ে নিৰ্বাচনৰ প্ৰক্ৰিয়াটো সমাপন হ'ব। মোৰ অভিজ্ঞতাৰ ফালৰ পৰা আপোনালোকক এইখিনিয়ে মই
জনালোঁ আৰু বিশেষকৈ আপোনালোকক শুভেচ্ছা জনাইছোঁ নতুন ভোটাৰসকলৰ কাৰণে বিশেষকৈ মই এইখিনিতে আপোনালোকক কওঁ কি ডকুমেণ্টছ নিব লাগিব বিশেষকৈ নিৰ্বাচন আয়োগে 13খন নিৰ্বাচিত ডকুমেণ্ট যিকোনো এখন নিলেই যে আপোনালোকে ভোট দিব পাৰিব সেই কথাটো সুনিশ্চিত কৰিছে আৰু বিশেষকৈ এক প্ৰতিবেদন যোগেদি সেই 13খন ডকুমেণ্টছক আপোনালোকে তাৰ ভিতৰত যিকোনো এখন আপোনালোকে নিব পাৰিব মই লাইন বাৰত ধুনীয়াকৈ লিখি দিছোঁ আপোনাৰ 13খন ডকুমেণ্টছ এই 13খন ডকুমেণ্ট লৈ 13খনৰ ভিতৰত যিকোনো এখন বিশেষকৈ মই এটা কথা কৈছোঁ ডকুমেণ্টছৰ ক্ষেত্ৰত আপোনালোকে নিজৰ ভোটাৰ আইডিটো বা ইপিক কাৰ্ডখন নিলেই আপোনালোকৰ বিশেষভাৱে সুবিধা হ'ব যিহেতু ভোটাৰ কাৰ্ডখন আমাৰ সাংবিধানিকভাৱে আপোনালোকে স্বীকৃতিপ্ৰাপ্ত এখন মানে পৰিচয় আৰু এইখন নিলেই আপোনালোকে ভোট প্ৰক্ৰিয়াত বিশেষকৈ পুলিং মানে অফিচাৰ্ছসকলৰ কাৰণে বিশেষভাৱে সুবিধা হ'ব আৰু এই ভিডিঅ'টোৰ যোগেদি আপোনালোকৰ যদি কিছু সহায় হৈছে বুলি ভাবিছে আৰু আপোনালোকৰ মাজত শ্বেয়াৰ কৰি দিব যাতে সকলোৱে সুবিধা পায় ধন্যবাদ